হেল্ল' গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। চ' গাইছ আমি মানে আজি বৃহস্পতিবাৰে আমাৰ ইয়াত বজাৰ বহে। চ' আমিও আহিলোঁ আপোনালোকক দেখাওঁ বজাৰখন পূৰা ডাঙৰ বজাৰ। বৃহস্পতিবাৰে বহে। চ' আমাৰ লগত এতিয়া এম্পতি ব্লগ আহিছে একদম মানে মানস দেখিছে আহিফালে মানে কেমেৰাটো কোৱালিটি ইমান ভাল অহা নাই। চ' আপোনালোকক বজাৰখন দেখাওঁগৈ, চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ব'লক দেখাই আছোঁ। ব'লক গাইছ আমি এতিয়া বজাৰলৈ সোমাই গৈছোঁ। চ' এইটো আমাৰ লগত মানস আছে। ব'লক দেখিছেনে পূৰা বজাৰ মানে পূৰা বহি আছে। আমাৰ বজাৰ দেখাই আছোঁ আপোনালোকক, চাই দিব পূৰা একদম ধামাকা গুৰুজী চাই থাকক, দেখাই আছোঁ পূৰা দেখিছেনে পূৰা ইয়াত বজাৰ হৈ আছে। মোৰ ভিডিঅ'টো পূৰাটো বেছি হয় নি বাৰু? হা দেখিছেনে পূৰা কেমেৰা কোৱালিটি কেনেকুৱা ভাল লাগিছে এইটো ক'ব, চাই দিব চব দেখাই আছোঁ। কৰি আছোঁ ব'লক ব'লক। গাইছ বজাৰলৈ আহি যদি জেলপি নাখাওঁ হ'ব জানো? খাম না কৈ দিয়ক। ই কিনিব মানে আমাৰ মানে এইবিলাক আমি যাওঁ এতিয়া জেলপি কিনিবলৈ পইচা দি দিয়ক। উলিয়াই 200 টকি লৈ আহিছে, 200 টকি কিনা জেলপি দিয়ক। 200 টকা জেলপি নে কি? 200 টকা জেলপি কিনিলে কেনেকুৱা খাই মন লাগে জানে ই লোকৰ পইচা খোৱা, আমি লোকে পইচা খোৱা। কেনেকুৱা জলপাই বনাই মানে ভইচ কোৱালিটিটো ভাল নহ'ব পাৰে আৰু বেয়া আছে নাপাব পাৰিব। আহক মানে 200 টকি লৈ আহিছে। আমি ইয়াত 20 টকীয়া 30 টকীয়া কাপোৰ বিচাৰি আহিছোঁ। চাওক পূৰা একদম বিশ টকীয়া খাব গাইছ, 20 টকীয়া হৈছে নি? না আমি এতিয়া শ্ব'কেছত ভৰাই থওঁ।
মাই গড ওয়াও এই গাইছ লাডু দেখক ই মানে হেলি কক খাই দিলে দেখো অ গুৰুজীনে চুবা দিয়া দেখো কি মাল জানি ভিতর মাল সব কোন মা খা দিয়ক আমাকো দিয়ক লাডু দিয়ক চুস মোক মানে গাইছ এয়া বজাৰলৈ আহিল এই পালটো মানে বেয়া ডিষ্টাৰ্ব দি থাকে এই ল'ৰাটো মই এনে কয় গাইছো এনেকুৱা নকৰা এতিয়া মানে সৰু ল'ৰা যে চ' চাই থাকিব ভিডিঅ'বিলাক আজি একদম আকৌ বহুত দিনৰ মূৰত আৰম্ভণি কৰি দিছোঁ ব'লক গৈ থাকোঁ চব আমি এতিয়া ভিডিঅ'টো পূৰা একদম আনকমন হৈছে এইটোৰ পৰা মই কিবা এটা কৰিবই লাগিব আৰু আমাৰ প্ৰণৱ স্ক্ৰিপ্ট ৰাইটাৰক লগ পাই গৈছোঁ এই আমাৰ গুৰুজীক লগ পাই গ'লোঁ স্ক্ৰিপ্ট ৰাইটাৰ শ্বৰ্ট ফিল্মত আপোনালোকে কণ্টেক্ট কৰিব গুৰুজীক শ্বৰ্ট ফিল্ম আহি আছে না আকৌ আহিব আহি আছে গাই শ্বৰ্ট ফিল্ম বনাব লাগিব শ্বৰ্ট ফিল্ম আৰু ব্লগ মাৰিলে এইকেইটা গাইছ মানে ইয়াৰ ইউটিউব চেনেলটোৰ কথা যে কৈছিলোঁ তুমি এতিয়া কৈ দিয়া তোমাৰ ইউটিউব চেনেলটোৰ কথা এইফালে আহা গাইজ মোকো অকণ ছাপোৰ্ট কৰিব মানে মই আৰম্ভ কৰিছোঁ নতুনকৈ আৰম্ভ কৰিছোঁ মানে এনেই কমেডি ভিডিঅ' দি আছোঁ ময়ো মাজে সময়ে ব্লগ বনাই আপোনালোকক ইণ্ট্ৰডিউচ কৰিম আমাৰ মানে গোটেই এখন এইবিলাক কৈছে মানে গাইছ এটা ব্লগ চলগ দিয়া নাই এতিয়া ব্লগ দিবলৈ আপোনালোকে কমেণ্ট কৰিব আৰু ইউটিউব চেনেলটো মেনশ্যন কৰি দিম চ' চাব কৈ দিয়া কিবা এটা কৈ দিয়া গাইজ মোকো অকণ ছাপোৰ্ট কৰিব ইয়াকো অকণ ছাপোৰ্ট কৰি দিব ভিডিঅ'বোৰ চাব শ্বেয়াৰ কৰিব চ' গাইছ আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ইমান মানে ভাল নহ'লে বুলি গম পাইছোঁ ভইচ কোৱালিটিটো ভাল হ'ব পাৰে কৈ দিয়ক কি কৈছ এনেকে নাপায় ইয়াৰ প্ৰতিভা আছে গাইছ নেক্সট ভিডিঅ'ত দেখাম চ' বাই আজিলৈ